আজি এটা বস্তু খাম আৰু কি বস্তু খাম মই এতিয়া নকওঁ বহুত আগৰ মানে বস্তু অৰ্থাৎ আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমি খাইছিলোঁ কি বস্তু মই দেখাই আহিছোঁ আৰু আশা কৰোঁ আপোনালোকেও খাইছে চাগে তো ব'লক ভিডিঅ' চাই থাককচোন কি খাইছিলোঁ কৈ আছোঁ এতিয়া বৰ্তমান লাল চাহ হৈ আছে কিন্তু লাল চাহত চাহপাতটো বেছিকৈ দিছে চাহপাত অলপ বেছি হৈ গ'ল আৰু একো নাই চাহটো হৈছে মোটামুটি এতিয়া বৰ্তমান আমাৰ চেকনি নাই চেকনি নহ'লে আমি এইটো এই যিটো তেল চেল দিয়ে এনেকুৱা হেৰি কৰে সেইটোতে আমি বৰ্তমান চেকনি হিচাপত ব্যৱহাৰ কৰি আছোঁ মজা এইটো ফুটা আছে অলপ গেটাছ মাৰিব লগা হৈছে এতিয়া আমি চাহত লাল চাহত আমি ভাতটো দিম যিকেইটা খাই লওঁ ভাত আছে ৰাতিৰ ভাত আছে তাৰমানে এতিয়া আমি পেলাই দিছোঁ আৰু যিহেতু কষ্ট কৰিছোঁ বাৰু যি নহওক এতিয়া মালটো হাতেৰে লওঁ নে কিহেদি লওঁ নাই 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 এইটো দি লওঁ এইটো দি ল'লোঁ এইটো দিলোঁ নালাগে নালাগে এইটো এতিয়া হৈ গ'ল খাওঁ এতিয়া আৰু এতিয়া হৈ গ'ল এই চামুচখন একদম বেলচাৰ নিচিনা হৈছে চামুচখন বহুত ডাঙৰ হৈছে তথাপি চলি যাব এতিয়া খাম আৰু আমি লাহেকৈ সৰুকালৰ কথা কিছুমান মনত পৰে এইবিলাক বস্তু দেখিলে আমি খাইছিলোঁ না আগতে স্কুলত যোৱাৰ সময়ত তাৰমানে মায়ে দিছিল ভাত এনেকৈ ৰাতি ভাত লৈ যায় চাহ বনাই এনেকৈ খাই কিনে গুচি যাব আৰু বহুত বছৰৰ মূৰত আজি খাম আৰু হেৰি চাওক আৰু কোনে কোনে খাইছে মোক জনাব বাৰু লাল চাহ আৰু ভাত মানে আগৰটো ইমান এটা ফেচিলিটি নাছিল আগৰ দিনত ক'ত আৰু চাহ ব্ৰেকফাষ্টৰ কাৰণে ক'ত কি বনাই থাকোঁ যি থাকে ৰাতিপুৱা কিছুমানে 4টা বজাত ভাত খাই কিনে কামত গুচি যায় আমি তাৰমানে আগতে স্কুলত গ'লে 8:30 9টাত বেলেগ একো নহয় হয়তো ৰুটি বনাওঁ মায়ে ৰুটি বনাই দিয়ে ঘৰত এখন দুখন খাই যাওঁ আৰু নহ'লে এই মানে ৰাতিৰ ভাত থাকে এনেকৈ লাল চাহৰ লগত দি কিনে এনেকৈ খাওঁ আৰু কোনে কোনে খাইছা মোক ক'বাচোন পিছত মই কাৰ মনত পৰিছে এনেকুৱা কোনে কোনে খাইছিলা যদি সঁচাকৈ বিচাৰ নহয় যোনে কোনে খাইছিলা মোক ক'বা বাৰু হৈ গ'ল খালোঁ আৰু বহুত ভাল লাগিল মানে সৰুকালত যিবিলাক ঘটনা হৈছিল তাৰে এটা মুহূৰ্ত আৰু আমি এনেকুৱা কৰিছিলোঁ যিহেতু বহুত ভাল লাগিল আৰু জনাবা কোনে কোনে খাইছা আৰু কেনেকুৱা লাগিল কাৰ মনত পৰিছে আগৰ কিছুমান কথা